নমস্কাৰ ভিউয়াৰ্স আপোনাৰ যদি এক্সটাৰ্নাল এভালুয়েটৰ হিচাপে দায়িত্ব পৰিছে তেতিয়াহ'লে আপুনি এক্সটাৰ্নাল এভালুয়েটৰ হিচাপে আপুনি কেনেদৰে অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব কেনেদৰে প্ৰফাইল আপডেট কৰিব আৰু কেনেদৰে আপোনাৰ ফিডবেক দিব সকলোখিনি প্ৰসেস মই এই ভিডিঅ'টোত লাইভ আপোনালোকক এটা প্ৰ্যাকটিক্যালি দেখুৱাই দিম কাইন্ডলি ভিডিঅ'টো আপুনি শেষলৈকে চাব গতিকে যেটো আমাৰ অনলাইন সাইট যেটো আমাৰ লিংক আছে আপুনি নিশ্চয় গম পাইছে এইটো গুণোৎসৱ আসাম এটো হৈছে সাইটটো গুণোৎসৱ assam.in এই সাইটটো আপুনি কি কৰিব আপোনাৰ মোবাইলত সিম্পলি এই সাইটটোত আপুনি লগইন কৰিব লাগিব গুণোৎসৱ assam.in গতিকে আপোনাৰ মোবাইলৰ ওপৰত আপুনি এই দুটা অপচন দেখিবলৈ পাব এটা হৈছে ইভ্যালুয়েটৰ লগইন দুটা অপচন দেখিবলৈ পাব এটা হৈছে ইভ্যালুয়েটৰ লগইন আৰু এটা হৈছে এডমিন লগইন এডমিন লগইনটো হৈছে আপোনাৰ কোনো কামৰ নহয় এডমিন লগইনটো আপুনি বাদ দিয়ক জাস্ট আপুনি আপোনাৰ বাবে যেটো অপচন প্ৰয়োজন হ'ব ইভ্যালুয়েটৰ লগইনত আপুনি ক্লিক কৰি দিব একে প্ৰসেস আপুনি যেউতেই নকৰক কিয় ইয়াতে আপোনাৰ যেটো মোবাইল নাম্বাৰ আপোনাৰ এপইন্টমেন্ট লেটাৰত আছে সেই মোবাইল নম্বৰটো আপুনি ইয়াতে কি কৰিব এন্টাৰ কৰি দিব মোবাইল নম্বৰটো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি জাস্ট লগইন যেটো অপচন দেখিছে লগইনত ক্লিক কৰি দিব সো লগইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি যদি প্ৰথমবাৰ ইয়াতে লগইন হৈছে তেতিয়াহলে আপোনাৰ মোবাইলত এটা ওটিপি যাব সো ওটিপি টো যোৱাৰ পিছত 6 ডিজিটৰ এটা ওটিপি যাব 6 ডিজিটৰ ওটিপি টো আপুনি ইয়াতে এন্টাৰ কৰি দিব আৰু যেতিয়া ওটিপি টো ভেৰিফাই হ'ব তেতিয়া আপোনাক এটা পাসওয়ার্ড চেঞ্জৰ অপচন আহিব গতিকে আপুনি নিজৰ পছন্দৰ অনুসৰি 8 ক্যাৰেক্টাৰৰ এটা পাসওয়ার্ড ইয়াতে ৰাখি দিব আৰু সেই পাসওয়ার্ডটো আপোনাক ইন ফিউচাৰ আপোনাক কি কৰি কি ক্ষেত্ৰত সহায় কৰিব লগইন কৰাৰ ক্ষেত্ৰত সহায় কৰিব যেতিয়া আপুনি লগইন কৰিব আপোনাৰ পৰ্টেলত তেতিয়া আপোনাক সেই পাসওয়ার্ডটো আৰু আপুনি মোবাইল নম্বৰটোৰ জৰিয়তে ইয়াতে লগইন কৰিব লাগিব সো মোবাইল নম্বৰৰ যদি আপোনাৰ ৰেজিষ্টাৰ নহয় তেতিয়াহলে আপুনি ইয়াত ইমেইল আইডিৰ জৰিয়তে ইয়াতে কি কৰিব পাৰিব আপুনি লগইন কৰিব পাৰিব জাস্ট একে প্ৰসেস আপোনাৰ ইমেইলত ওটিপি টো আহিব গতিকে মই ইয়াতে পাসওয়ার্ড চেঞ্জ কৰা আছে ইয়াতে কি কৰিছো মোৰ যেটো পাসওয়ার্ড আছিল সেই পাসওয়ার্ডটো মই ইয়াতে দিছো সো পাসওয়ার্ডটো দিয়াৰ পিছত ইয়াতে মই সিম্পলি লগইনত ক্লিক কৰি দিছো সো লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে এজন এক্সটাৰ্নাল ইভ্যালুয়েটৰৰ যিখন বিদ্যালয়ত ইভ্যালুয়েট কৰিবৰ কাৰণে ডিউটি পৰিছে সেই বিদ্যালয়বিলাকৰ নাম তলত আহি যাব তে পইণ্টছ আপুনি প্ৰথমতে দেখিব ইয়াতে ওপৰত দেখিছে ইয়াতে দেখিছে আপুনি এটা অপচন দেখিছে ইয়াতে মাই ভিজিট তাৰ পিছত মাই প্ৰফাইল তাৰ পিছত আছে চেঞ্জ পাসওয়ার্ড আপুনি যদি পাসওয়ার্ডটো চেঞ্জ কৰিব বিচাৰে পাসওয়ার্ডটো চেঞ্জ কৰিব পাৰিব গতিকে আপোনাৰ ইয়াত বিদ্যালয়বিলাকৰ নাম দিয়া থাকিব আপুনি কোন কোন বিদ্যালয়ত আপোনাৰ ডিউটি পৰিছে সেই বিদ্যালয়বিলাকৰ নাম আপুনি ইয়াতে শো কৰিব বিদ্যালয়কেইখনৰ নাম ইয়াতে আপুনি শো কৰিব আৰু ইয়াতে পেন্ডিং দেখাই যাব এই যেটো অপচন দেখিছে আপুনি ইয়াতে পেন্ডিং বুলি দেখাই থাকিব কিয় পেন্ডিং বুলি দেখাই থাকিব যেতিয়ালৈকে আপুনি ইভ্যালুয়েট নকৰে তেতিয়ালৈকে আপোনাৰ পেন্ডিং দেখাই থাকিব আৰু যেতিয়া আপুনি ইভ্যালুয়েট কৰে তেতিয়া আপুনি কি কৰিব তেতিয়া আপোনাৰ প্ৰফাইলটো ইয়াতে সাবমিটেড বুলি দেখাব গতিকে আপুনি প্ৰথমতে কি কৰিব লাগিব মাই প্ৰফাইলত যাব মাই প্ৰফাইলত যাই আপোনাৰ প্ৰফাইলটো ইয়াতে কি কৰিব লাগিব আপডেট কৰিব লাগিব সো প্ৰফাইল আপডেটৰ ক্ষেত্ৰত কিছুমান পইণ্টছ আছে সেই পইণ্টছ কিটা মই ইয়াতে আপোনালোকক কৈ দিছো ইয়াতে আপুনি কি দিব লাগিব মই ইয়াতে সিক্ৰেসি মেইনটেইন কৰিছো অকমান ইয়াতে আপোনাৰ নামটো অটোমেটিক আহিব ইমেইল এড্ৰেছটো আপুনি দিব লাগিব তাৰ পিছত আপুনি দিব লাগিব হোৱাটসঅ্যাপ নম্বৰ দিব লাগিব অল্টাৰনেটিভ এটা মোবাইল নম্বৰ দিব লাগিব হোৱাটসঅ্যাপ নম্বৰ দিব লাগিব আৰু ডেজিগনেশ্যন আপুনি দিব লাগিব ডিপাৰ্টমেন্টটো আপোনাৰ বাই ডিফল্ট ইয়াতে নাহে আপুনি ইয়াৰ পৰা আপোনাৰ ডিপাৰ্টমেন্টটো সিলেক্ট কৰিব লাগিব তাৰ পিছত প্ৰেজেন্ট ওয়াৰ্কিং ডিস্ট্ৰিক্টখন আপুনি দিব লাগিব আপুনি কোন ডিস্ট্ৰিক্টত কাম কৰে তাৰ পিছত অফিচৰ নেম আপুনি আপোনাৰ যেটো অফিচ
ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো আপোনাৰ অফিচ সেই অফিচটোৰ নামটো দিব লাগিব আৰু অফিচ এড্ৰেছটো ইয়াত বাই ডিফল্ট দিয়া থাকিব আৰু অফিচ নেমটোও আপোনাৰ বাই ডিফল্ট ইয়াতে এছ এ ডেজিগনেশ্যন হিচাপে বাই ডিফল্ট থাকিব তাৰপিছত ইয়াতে কমিউনিকেশ্যন এড্ৰেছটো বাই ডিফল্ট ইয়াতে আপোনাৰ থাকিব তাৰপিছত ৰিটায়াৰমেণ্ট ডেটটো আপুনি ইয়াতে দিব লাগিব কেটেগৰীটো দিব লাগিব তাৰপিছত বেংক একাউণ্ট নম্বৰ দিব লাগিব বেংক নেম দিব লাগিব তাৰপিছত বেংক ব্ৰাঞ্চ আপোনাৰ বেংক একাউণ্ট কোন ব্ৰাঞ্চত হয় সেইটো দিব লাগিব আইএফসি কোড দিব লাগিব আৰু আপোনাৰ কি বেংক ডকুমেণ্টছ চেক লিফ বা ফাৰ্ষ্ট পেজ অফ পাছবুকৰ প্ৰথম কপি আৰু এখন চেক আপুনি ইয়াতে আপলোড কৰিব লাগিব সো এইখিনি কৰাৰ পিছত আপুনি সকলোখিনি দিয়াৰ পিছত কি কৰিব লাগিব আপডেট প্ৰফাইলত ক্লিক কৰিব লাগিব সো আপডেট প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো কি হ'ব আপডেট হৈ যাব সো প্ৰফাইলটো আপডেট কৰাৰ পিছত আপুনি পুনৰবাৰ মাই ভিজিটত যাব ওপৰত যেটো দেখিছে মাই ভিজিটত যাব মাই ভিজিটত যোৱাৰ পিছত আপোনাৰ বিদ্যালয়বিলাকৰ নাম আহি যাব আৰু আপুনি যিখন বিদ্যালয়ত ইভালুৱেট কৰিব সেইখন বিদ্যালয়ৰ এগেইনষ্টে থকা ইভালুৱেট অপচনত আপুনি কি কৰি দিব ক্লিক কৰি দিব ইটো যি দেখিছে ইভালুৱেট এই ইভালুৱেট অপচনটোত আপুনি ক্লিক কৰি দিব সো ইভালুৱেট অপচনত ক্লিক কৰি দিয়াৰ পিছত অনলাইন ইভালুৱেশ্যন ফৰমেটটো আপোনাৰ সকলোখিনি ইয়াতে আহি যাব আপোনাৰ প্ৰফাইলটো আহি যাব ওপৰত সো ইয়াতে আপোনাৰ অবজাৰভেশ্যন এৰিয়া কিটা দিছে এৰিয়া অফ অবজাৰভেশ্যন তাৰ পিছত প্ৰথমটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুলখনৰ ওপৰত আপুনি এটা মন্তব্য লিখিব লাগিব সেই বিদ্যালয়খন আসলতে ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা সেই তাৰ ওপৰত আপুনি মন্তব্য ইয়াতে 300 ৱাৰ্ডৰ বা 500 ৱাৰ্ডৰ আপুনি এটা ইয়াতে মন্তব্য লিখিব লাগিব তাৰ পিছত আছে টিচাৰ এটেন্ডেন্স আপলোড ইন ৰিমছ পৰ্টেল শিক্ষকসকলে ৰিমছ পৰ্টেলত তেওঁলোকৰ এটেন্ডেন্স বিলাক দিছে না নাই ৰেজিষ্ট্ৰেচন কৰিছে না নাই ইয়াৰ ওপৰত আপুনি ইয়াতে এটা মন্তব্য দিব লাগিব ষ্টুডেন্ট এটেন্ডেন্স আফটাৰ কোভিড add your comment here if you do not have any observation in this area please write na গটিকে ষ্টুডেন্ট এটেন্ডেন্সৰ ওপৰত আপুনি এটা ইয়াতে মন্তব্য লিখিব আৰু যদি আপুনি অবজাৰভেশ্যন নকৰে বা কৰা নাই তেতিয়াহলে ইয়াতে নট এপ্লিকেবল বুলি দিব দিছে সব হেকিটাই দিছে ড্ৰপ আউট অফ ষ্টুডেন্ট আপোনাৰ সেইখন বিদ্যালয়ত ড্ৰপ আউট আছে নেকি গটিকে ড্ৰপ আউট যদি আছে তেতিয়াহলে আপুনি সেই তাৰ ওপৰত এটা মন্তব্য লিখিব লাগিব ইনোভেশন বাই টিচাৰ এণ্ড ষ্টুডেন্ট গটিকে সেই বিদ্যালয়ত শিক্ষক বা ছাত্ৰ-ছাত্ৰীসকলে কিবা ইনোভেটিভলি কিবা কাম কৰিছে নেকি বা এৱাৰ্ড ৰিসিভ হৈছে নেকি এনেকুৱা যদি আছে তেতিয়াহলে তাৰ ওপৰত এটা আপুনি মন্তব্য লিখিব লাগিব ইউটিলাইজেশন অফ গ্ৰান্ট সেই বিদ্যালয়ত কি গ্ৰান্ট আহিছে গ্ৰান্ট বিলাক ইয়াতে ইউটিলাইজ কৰিছে না নাই আপুনি ভালদৰে চেক কৰিব আৰু আপুনি যি পায় তাৰ ওপৰত আপুনি এটা মন্তব্য লিখিব লাগিব তাৰ পিছত আছে কমিউনিটি সাপোৰ্ট সেই অঞ্চলৰ বিদ্যালয়ৰ পেৰেন্টছ সকলে গাৰ্জেন সকলে সেই বিদ্যালয়ৰ প্ৰতি ইয়াতে সাপোৰ্ট দিয়ে না নিদিয়ে তাৰ ওপৰত আপুনি ইভালুৱেট কৰিব আৰু যদি আপুনি সেই হিচাপে পায় যি পায় আপুনি তাৰ ওপৰত এটা ইয়াতে 200 ৱাৰ্ডৰ ভিতৰত বা 300 ৱাৰ্ডৰ ভিতৰত আপুনি ইয়াতে নিজৰ মন্তব্যটো দিব লাগিব তাৰ পিছত কম্পিউটাৰ লিটাৰেসি কম্পিউটাৰ শিক্ষা সো সেই বিদ্যালয়খনৰ কম্পিউটাৰ লিটাৰেসি আছে না নাই যদি আছে তাৰ ওপৰত আপুনি এটা ইয়াত অবজাৰভেশ্যন নোট লিখিব লাগিব আসলতে লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত কম্পিউটাৰ লিটাৰেসিটো নাথাকে কম্পিউটাৰৰ সেটআপ নাথাকে গতিকে সেই হিচাপে আপুনি ইয়াতে মন্তব্য দিব ব্ৰাইফ নোট অন পাৰফৰমেন্স অন বেসিক কম্পিটেন্সিজ অন কম্পিউটাৰ অপাৰেশন গতিকে কম্পিউটাৰৰ ওপৰত এটা ব্ৰাইফ নোট লিখিব দিছে গতিকে সেই হিচাপে আপুনি ইয়াতে কম্পিউটাৰৰ ওপৰত ব্ৰাইফ নোটটো লিখিব লাগিব গতিকে আপোনাৰ যিখন বিদ্যালয়ত যিদিনাখন ইভালুৱেট কৰিব সেই দিনাখনে আপুনি ইয়াতে যিটো তলত এটা অপচন থাকিব সাবমিট আপোনাক মই দেখুৱাই দিছো তলত ইয়াৰে তলত এটা আপুনি কি অপচন দেখিব অপচন থাকিব এইখিনিত সাবমিট ইয়াৰে এটা সাবমিট অপচন থাকিব যিদিনাখন আপোনাৰ বিদ্যালয়ত
ইভ্যালুয়েশন হ'ব সেইদিনাখনহে এই অপশ্যনটো এভেইলেবল হ'ব অৰ্থাৎ আপোনাৰ যদি 10 তাৰিখে ইভ্যালুয়েশন আছে বিদ্যালয়খনত আৰু যদি এই প্ৰফাইলটো আপুনি 9 তাৰিখে আছে তেতিয়াহ'লে আপোনাৰ ইয়াতে সাবমিট অপশ্যনটো নাহিব অৰ্থাৎ 10 তাৰিখে ইয়াতে সাবমিট অপশ্যনটো আপডেট কৰিব এইখিনি আছিল আপুনি কেনেদৰে আপোনাৰ মন্তব্যটো লিখিব এই কিটা পইণ্টৰ ওপৰত বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ টিচাৰ এটেন্ডেন্স ষ্টুডেন্ট এটেন্ডেন্স তাৰ পিছত আছে ড্ৰপ আউট ইনোভেশন তাৰ পিছত ইউটিলাইজেশন অফ গ্ৰেন্ট কমিউনিটি সাপোর্ট কম্পিউটাৰ লিটাৰেসি আৰু ইখিনিৰ ওপৰত আপুনি এটা কি লিখিব লাগিব মন্তব্য লিখিব লাগিব গতিকে ছাৰ বন্ধুসকল আপুনি নিশ্চয় গম পালে কেনেদৰে আপুনি এক্সটাৰ্নাল এভালুয়েটৰ হিচাপে যদি আপুনি এপইন্টমেন্ট পায় তেতিয়াহলে আপুনি কি কাম কৰিব লাগিব আপোনাৰ প্ৰফাইলটো কেনেদৰে আপডেট দিব আৰু আপুনি কেনেদৰে মাই প্ৰফাইলত মাই ভিজিটত গৈ সকলোবিলাকৰ ইয়াতে ডাটাখিনি চাব পাৰে আৰু আপুনি যেটো লিখিছে আপুনি যদি চাব বিচাৰে তেতিয়াহলে হেইটো আপুনি মাই ভিউত গৈ আপুনি কি লিখিছে ইয়াত ভিউত গৈ আপুনি সেই বিদ্যালয়খনত আপুনি কি লিখিছিল চাব পাৰিব গতিকে এইখিনি আছিল কেনেদৰে এক্সটাৰ্নাল ইভালুয়েটৰ সকলে অনলাইন পোৰ্টেলৰ জৰিয়তে বিদ্যালয়খনৰ ওপৰত কৰা ইভালুয়েশনৰ ওপৰত ফিডব্যাক দিব